হোমেন বৰগোহাঁই। জ্ঞান বৃক্ষৰ ফল খাই তেওঁ কোন কাহানী বাই বিতাড়িত স্বৰ্গৰ পৰা। ক'ৰ পৰা জানো তেওঁ উঠি আহিছিল? দস্তয়ভস্কিৰ উপন্যাসৰ পাতৰ পৰা। এহাতত পাপৰ পদ্মাৱলী, আনখন হাতত শাস্তিৰ উদ্যত চাবুক। কাৰ্ল মাৰ্ক্সৰ কিয়দাংশত সংশয়ৰ খোজ তেওঁৰ। মাৰ্টিন লুথাৰৰ ভালপোৱাৰ প্ৰস্তাৱনাত বিশ্বাস। তেওঁ এখন নদীৰ জলত আত্মমগ্ন নাৰ্চিছাছ, যিখন নদীয়ে তেওঁৰ শৈশৱৰ সপোনবোৰ পখালিছিল, কৈশোৰৰ আকাংক্ষাক চিকুণ কৰিছিল, যিখন নদীয়ে শিকাইছিল তেওঁক শিল বননি ভাঙি সাগৰলৈ বৈ যোৱাৰ আদিপাঠ। তেওঁ যুদ্ধযুক্ত সময়ৰ অশ্বাৰোহী। গান